সুশান্ত ৰাজপুতৰ ঘৰ অলপমান এই ৰাস্তাটো দেখো এইটোৰ ঘৰ, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ মাজত নাই তেখেত। মানে এই এৰিয়াটো বান্দ্ৰা এৰিয়া দিয়ক, এই এৰিয়াটোতে ডাঙৰ ডাঙৰ চেলিব্ৰিটি চবৰে ঘৰ। আৰু এতিয়া আমি অমিতাভ বচ্চনৰ ঘৰ আৰু লাষ্ট অক্ষয় কুমাৰৰ ঘৰ দেখাব গৈ আছো আপোনালোকক। আৰু নেটফ্লিক্সে কি লেভেলত এডভাৰটাইজ কৰিছে এইখনৰ, চব পিনে এইখনেই আৰায়নক নাকি আৰায়নক বহুত চালো চেলিব্ৰিটিৰ ঘৰ। এতিয়া মই মোৰ ঘৰটো চাওঁ আৰু একবাৰ নলবাৰীত মুম্বাইত থাকি মই আমাৰ ঘৰৰ কেমেৰা অন কৰি চাব পাৰোঁ ইয়াত। এই পিনটো বনালে, মই আগতে বনোৱা নাছিল, এই পিনটো বনালে। আৰু এইটো গৌৰী খানৰ এইখন দোকান, মানে ফেশ্বনৰ কিবা, শ্বাহৰুখ খানৰ ঘৈণীয়েক গৌৰী খানৰ এইটো কিবা ফেশ্বনৰ। আৰু এইটো চাগে অক্ষয় কুমাৰৰ ঘৰ। চেম ভাইও একজেক্টলি নাজানে, কিন্তু এইখিনিতে এই দুটা ঘৰৰ মাজতে এটাই হয়, এইটোৱে নেকি চাগে। মানে ময়ো এই চেম ভাই ভালদৰে নাজানে বোলে। তো অক্ষয় দা বাই বাই, ফাইনেলি অক্ষয় কুমাৰৰ ঘৰ দেখিলোঁ। আৰু এইখিনি ঠাইত মানে গাড়ী ৰখাব নোৱাৰি, একদমেই ভিৰ ভাৰ এৰিয়া। এই সম্পূৰ্ণ ভিতৰত আৰু অক্ষয় কুমাৰৰ ঘৰ। আৰু লাষ্ট অমিতাভ বচ্চন আছে না, অমিতাভ বচ্চনৰ ঘৰ দেখাই এই ভিডিঅ'টো সমাপ্ত লাহে লাহে কৰিম। চাগে এইখিনি জুহু এৰিয়া, সাগৰৰ পাৰে পাৰে আমি গৈ আছোঁ। সাগৰৰ পাৰততো অক্ষয় কুমাৰৰ ঘৰ, মই জনামতে অক্ষয়ৰ ঘৰটো মানে সাগৰৰ একদম কাষতে। এইটো সাগৰ, তো এই তাৰ ঘৰৰ পৰা ওলাই সাগৰটো পায়। আৰু অমিতাভ বচ্চনৰ ঘৰ, এইটো 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 অমিতাভ বচ্চনৰ দুটা ঘৰ আছে দিয়ক, সেইটো এটা আৰু মেইনটো হৈছে এইটো অমিতাভ বচ্চনৰ ঘৰ। এইটো দেখিছে বেকা এনজে টিংপাত। হ'ব দিয়ক, ৰাতিও হ'ল। এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বাৰু। লাষ্ট এটা ভিডিঅ' বাকী আছে মুম্বাইৰ পৰা দিব লগা। মই এলিফেণ্টা গৈছিলোঁ, সাগৰত একদম মাজত সোমাই গৈছিলোঁ কিছু কিলোমিটাৰ, লগতে অসম ভৱনো দেখাইছোঁ। লাষ্ট ভিডিঅ' কালি দিম, ৰৈ থাকক, চাই থাকক, দেখি থাকক, চাই থাকক।